Hey guys, welcome my YouTube channel. আজি মই গাহৰি বইলৰ ৰেচিপি এটা দিবলৈ বিচাৰিছো সকলোৱে চাব কেনে পাই জনাব আৰু যি সকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া নাই সকলোৱে কৰি দিব বলক চাও এফালে লৈছো মই আদা নহৰু আৰু ভুট জলকীয়া দুটা এফালে মান ধনিয়া লৈছো আৰু এফালে আলু দিম মই আলু লৈছো ইয়াত মই বইলৰ কাৰণে কুকাৰতে বনাম জুইত বনাম পানী বহাই দিলো এতিয়া মই মাংসখিনি নিমখ আনি মেলি অলপ হালধি আনি অলপ মেৰিনেট কৰি লওঁ নিজৰ সোৱাদ আন্দাজ কৰি নিমখ দি দিয়া হৈছে ইয়াত এতিয়া ভালকৈ এইখিনি হানি লোৱা হ'ব ইয়াত মই হালধি অকমানো দিছো কালাৰটো কাৰণে এতিয়া এই পানীখিনি কুকাৰৰ পানীখিনি ঢালি দিয়া হ'ল মাংসখিনি তাতে আকৌ মান ধনিয়া অলপ ঢালি দিছো আৰু মান ধনিয়া পাছতো দিম এতিয়া অলপ দিছো এতিয়া ভুট জলকীয়া দুটা দি দিছো ইয়াত বাটেঙা দিয়া হৈছে এতিয়া ইয়া বহুত ধুনিয়া বাটেঙা একদম ইমান ধুনিয়া টেঙা কমেও 10 চামুচ মান বাটেঙা দিয়া গৈছে 1 কেজি মাংস যে আপোনালোকে নিজৰ আন্দাজ কৰি দিব পাৰিব ইমান ধুনিয়াকৈ উতলি আছে কিন্তু কালাৰটো ইমান কিবা হোৱা নাই কিন্তু খাবলৈ বহুত টেস্টি হয় ইয়া উতলি আছে উতলাই ইয়াৰ মই পানী শেক কৰি দিম এতিয়া ইয়াত আদা দিলো নহৰু দি দিম ইয়াত মই পিয়াজ এটাও দি দিম কাটি লৈছো এই পিয়াজখিনি দি দিছো ইয়াতে এতিয়া এইখিনি বহুত ধুনিয়াকৈ উতলি আছে মই জলকীয়া গিটা ভাঙি দিছো জলকীয়া গিটা ভাঙি দিলে মানে অকমান জাল হ'ব ইয়াত মই আলুখিনিও দি দিছো আলুখিনিও ভিজিব লাগিব বাটেঙা দিছো আলুখিনি অকমান দেৰি লাগিব ভিজিবলৈ A few moments later হিজাই মোৰ পানীও শুকাই গ'ল আৰু বহুত ধুনিয়াকৈ ভিজিছে অলপ খাই A চাইছো few moments later হালধি দিয়াৰ কাৰণে কালাৰটো অকমান উঠিছে নহলে বইলত এনেকৈ কালাৰ নুঠে হালধি নিদিলে ফাইনালি হৈ গ'ল বহুত ধুনিয়া লাগিছে খাবলৈ কিন্তু ইয়া গৰম গৰম ধোৱা ওলাই আছে বহুত টেস্টি হৈছিলে খাবলৈ আপোনালোকেও ট্ৰাই কৰি চাব পাৰে বহুত ধুনিয়া লাগে বাটেঙাৰ লগত গাহৰি বইল আৰু মই টেকেলিত দিয়া গাহৰি মাংস বনাম এটা ৰেচিপি দিম আপোনালোকে চাব সোনকালে দিম গাহৰি মাংস টেকেলিত দিয়াটো টেকেলিত দিলে মানে আৰু ভাল লাগে টেকেলিত বনাব লাগে বহুত টেস্টি হয় তাতো বনালে